মৰ্নিং গাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মোৰ ইউটিউব চেনেলত অন্য এটা বিশেষ ভিডিঅ'লৈ যিহেতু আজি মই আপোনালোকক অলপ বেলেগ ধৰণৰ ভিডিঅ' দিম বুলি ভাবিছোঁ গতিকে বিশেষ পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ মই আপোনালোকক ইয়াত দেখুৱাব গৈছোঁ আমাৰ 4 দিনীয়া গা ধোৱা যিহেতু সৰু বিয়াৰ গতিকে ইয়াত অলপ নীতি নিয়ম আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টোক চাই কেনেকুৱা পায় আপোনালোকে জনাবলৈ কিন্তু নাপাহৰিব আৰু মোৰ চেনেলটো যদি আপোনালোক নতুন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব গতিকে চাই যাওক কেনেদৰে আমি নীতি নিয়মবোৰ কৰোঁ ভণ্টিহঁতে গা ধুৱাবলৈ লৈ গৈছে আমাৰ ইয়াত এনেদৰে নীতি নিয়মবোৰ কৰে আপোনালোকে জনাবলৈ নাপাহৰিব আপোনালোকৰ ফালে কেনেদৰে কৰে এয়া আমাৰ 4 দিনত গা এনেদৰে ধুৱায় তামোল এটা আৰু সোণৰ আঙুঠি এটা দি এনেকৈ মূৰত তেল দিব তাৰপাছত পানী দি গা ধোৱা আৰম্ভ কৰিব মাহ হালধি সানি গা ধুৱায় গা পা ধুৱাই আজৰি হৈ গ'ল এতিয়া মাকে কিবা মাহা বুলি কয় এনেকৈ দিয়ে দুনৰীয়ে এতিয়া মাহ হাত দিওঁতে দুনৰীও এনেকৈ কৰে আপোনালোকে কিন্তু জনাবলৈ নাপাহৰিব যে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মই বৰ বেছি দীঘল নকৰোঁ যিহেতু নীতি নিয়মখিনিহে দেখুৱাইছোঁ আৰু বিয়াৰো ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ